নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে সকলোকে আমাৰ ইডুনলেছ কেয়াৰ চেনেলটোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আছে 10টা অতি গুৰুত্বপূৰ্ণ অবজেক্টিভ টাইপৰ প্ৰশ্ন উত্তৰ, যি 10টা প্ৰশ্ন উত্তৰ আগন্তুক হ'বলগীয়া ডিএমই পৰীক্ষাৰ লগতে প্ৰায় সকলোবোৰ কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। সো ফ্ৰেণ্ডসকল ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ সকলোকে চাই থাকিব। 1 নম্বৰ প্ৰশ্নটো হ'ল নেম দ্য লাষ্ট মোগল এম্পায়াৰ টু সিট অন দ্য পিকক থ্ৰন। ময়ূৰ সিংহাসনত বহা অন্তিম মোগল সম্ৰাটজনৰ নাম কি? অপশ্যন এ মোহাম্মদ ইব্ৰাহিম, অপশ্যন বি আহমদ শ্বাহ, অপশ্যন চি মোহাম্মদ শ্বাহ, অপশ্যন ডি আজম শ্বাহ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মোহাম্মদ শ্বাহ। অৰ্থাৎ মোহাম্মদ শ্বাহ হৈছে ময়ূৰ সিংহাসনত বহা অন্তিম মোগল সম্ৰাট। ফ্ৰেণ্ডসকল, যদিহে আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি ল'ব। 2 নম্বৰ প্ৰশ্নটো হ'ল দ্য ফেষ্টিভেল অফ কালাৰ্ছ হোলী ইজ চেলিব্ৰেটেড অন। ৰঙৰ উৎসৱ হোলী কেতিয়া পালন কৰা হয়? অপশ্যন এ দ্য ফুল মুন অফ ফাল্গুন, অপশ্যন বি দ্য মন্থ অফ ভাদ্ৰপদ, অপশ্যন চি দ্য ফুল মুন ইন দ্য মন্থ অফ আষাঢ়, অপশ্যন ডি নন অফ দিছ এবভ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দ্য ফুল মুন অফ ফাল্গুন। অৰ্থাৎ ফাগুন মাহৰ পূৰ্ণিমা দিনাখন ৰঙৰ উৎসৱ হোলী পালন কৰা হয়। 3 নম্বৰত আছে হুইচ অফ দ্য ফ্ল'য়িং কাণ্ট্ৰিজ ইজ নট ইন ইউৰোপ। তলৰ কোনখন দেশ ইউৰোপ মহাদেশৰ অন্তৰ্গত নহয়? অপশ্যন এ নৰৱে, অপশ্যন বি অষ্ট্ৰিয়া, অপশ্যন চি কানাডা, অপশ্যন ডি লাক্সেমবাৰ্গ। ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কানাডা। কানাডা ইউৰোপ মহাদেশৰ অন্তৰ্গত নহয়। 4 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফ্ল'য়িং ইজ দ্য ব্ৰাইটেষ্ট প্লেনেট। তলৰ কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল? অপশ্যন এ মাৰ্কিউৰী, অপশ্যন বি ভেনাছ, অপশ্যন চি মাৰ্চ, অপশ্যন ডি জুপিটাৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভেনাছ। ভেনাছ বা শুক্ৰ গ্ৰহ হৈছে আটাইতকৈ উজ্জ্বল গ্ৰহ। নেক্সট কুৱেশ্যন, নেম দ্য ৰিভাৰ অফ ইণ্ডিয়া হুইচ ইজ কল্ড চাংপো ইন ওৱান অফ ইটছ ৰিচেছ। ভাৰতৰ কোনখন নদীক ইয়াৰ এটা অংশত চাংপো নামেৰে জনা যায়? অপশ্যন এ তিষ্টা, অপশ্যন বি ব্ৰহ্মপুত্ৰ, অপশ্যন চি গংগা, অপশ্যন ডি কোচি। শুদ্ধ উত্তৰ অপশ্যন বি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰক ইয়াৰ এটা অংশত চাংপো নামেৰে জনা যায়। 6 নম্বৰ প্ৰশ্নটো হ'ল মানস চেঞ্চুৰী ইন আছাম ইজ ন'ন ফৰ। অসমৰ মানাহ অভয়াৰণ্য জনাজাত অপশ্যন এ ৱাইল্ড এছ, অপশ্যন বি টাইগাৰ, অপশ্যন চি বাৰ্ড, অপশ্যন ডি বিয়েৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টাইগাৰ, বাঘ। অৰ্থাৎ অসমৰ মানাহ অভয়াৰণ্য বাঘৰ বাবে জনাজাত। 7 নম্বৰত আছে হুৱেন ৱেৰ দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন হেল্ড ইন ইণ্ডিয়া। ভাৰতত পোনপ্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এ 1947, অপশ্যন বি 1957, অপশ্যন চি 1952, অপশ্যন ডি 1960। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1952। অৰ্থাৎ 1952 চনত ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন হৈছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল হুইচ কাণ্ট্ৰি হেজ দ্য লেংথিয়েষ্ট কনষ্টিটিউশ্যন। কোনখন দেশৰ সংবিধানখন আটাইতকৈ দীঘল? অপশ্যন এ USA, অপশ্যন বি ইউনাইটেড কিংডম, অপশ্যন চি কানাডা, অপশ্যন ডি ইণ্ডিয়া। ইয়াত শুদ্ধ উত্তৰ হ'ব ইণ্ডিয়া, ভাৰত। অৰ্থাৎ ইণ্ডিয়াৰ সংবিধানখন আটাইতকৈ দীঘল লিখিত সংবিধান। 9 নম্বৰ প্ৰশ্নটো হ'ল নেম দ্য ছেকেণ্ড প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান ৰিপাব্লিক। ভাৰত গণতন্ত্ৰৰ দ্বিতীয়জন ৰাষ্ট্ৰপতিৰ নাম। অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি ডক্টৰ এছ ৰাধাকৃষ্ণন, অপশ্যন চি ডক্টৰ জাকিৰ হুছেইন, অপশ্যন ডি ভি গিৰি। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ এছ ৰাধাকৃষ্ণন। অৰ্থাৎ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন হৈছে ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি। 10 নম্বৰ প্ৰশ্নটো হ'ল ব্লাড ইজ এ কাইণ্ড অফ। তেজ এক প্ৰকাৰৰ। অপশ্যন এ কানেক্টিভ টিচু, অপশ্যন বি নাৰ্ভাছ টিচু, অপশ্যন চি ইপিথিলিয়েল টিচু, অপশ্যন ডি মাস্কুলাৰ টিচু।
ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কানেক্টিভ টিস্যু সংযোজক কলা অৰ্থাৎ তেজ হৈছে এবিধ সংযোজক কলা। আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু যিমান পাৰে আপোনাৰ কেইজনমান ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভিডিঅ'টো চাব পাৰে।